হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আমি আজি শিশু দিৱস 14 নৱেম্বৰ গোটেই ভাৰতবৰ্ষতে আজি শিশু দিৱস পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হৈছে। প্ৰতি বছৰে উদযাপন কৰি আহিছে, একেদৰে এই বছৰো কৰিছে। কিন্তু আমি এটা কথা কওঁ, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত নাগৰিক। গতিকে আমি শিশুসকলক অকল শিশু দিৱসৰ দিনাই যত্ন লৈছোঁ নে বছৰৰ বাকী 365 দিনকেইটাতো আমি যত্ন লৈছোঁ, এই কথাটো আমি গুৰুত্ব দিবলগীয়া। বৰ্তমানো আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ শিশু বা প্ৰতিটো পৰিয়াল আৰ্থিকভাৱে বৰ্তমানো সচ্ছল হোৱা নাই। গতিকে শিশুসকলৰ প্ৰাপ্য অধিকাৰৰ পৰা বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। গতিকে আমি এই শিশু দিৱসৰ দিনাই ভাৰতবৰ্ষৰ সকলোৱে, অৰ্থাৎ যিসকলে আমি জনা বুজা হৈছোঁ, সকলোৱে ওলাই আহি আমাৰ ফালৰ পৰা শিশুসকলৰ কাৰণে যিখিনি কৰিব পাৰোঁ যদি কৰোঁ, তেতিয়াহে হয়তো শিশু দিৱসৰ এই মহান কাৰ্য, এই মহান উদ্দেশ্যটো ফলপ্ৰসূ হ'ব আৰু আমাৰ দেশৰ ভৱিষ্যত নাগৰিকস্বৰূপ শিশুসকলকো আমি সঠিক দিশেৰে আগুৱাই লৈ যাব পাৰিম। নহ'লে কি হ'ব জানেনে? শিশুসকলক যদি আমি এতিয়া প্ৰয়োজনীয় খাদ্য, প্ৰয়োজনীয় শিক্ষা বা শিশুসকলক সুস্থ নাগৰিক কৰি তুলিবলৈ, সুস্থ সবল কৰি তুলিবলৈ যিখিনিৰ প্ৰয়োজন, আমি সেইখিনি যদি দেশৰ প্ৰতিগৰাকী শিশুকে যোগান ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ দেশখন সকলো দিশতে আগবাঢ়ি নাযাব বা সকলো শিশুৱে সমানে আগবাঢ়ি নাযাব। তেনে ক্ষেত্ৰত আমাৰ কৰণীয় হৈছে আমি সমাজৰ একেবাৰে দুৰ্বল স্তৰ, একেবাৰে তলৰ স্তৰলৈকে গৈ সেই সকলো শিশুকো সমানে আগবঢ়াই নিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা আমি সকলোৱে চৰকাৰৰ লগতে বেচৰকাৰী বা ব্যক্তি বিশেষে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰি শিশুসকলক আগুৱাই নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। শিশু দিৱসলৈ মোৰ মনৰ কথা এইখিনি আছিলে, এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ মতামতো জনাব। ধন্যবাদ।